নমস্কাৰ, মই ডক্টৰ ভাস্কৰ দত্ত। আজি মই শিশু দন্ত চিকিৎসা শিতানত এটি বিষয়বস্তুৰ ওপৰত কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। শিশু জাতৰ ৰোগ আৰু ইয়াৰ পৰা কি ধৰণে প্ৰতিৰোধ কৰিব পাৰি তাৰ বিষয়ে মই কিছু ক'ব বিচাৰিছোঁ। শিশু জন্ম অৱস্থা 3 মাহৰ বা 4 মাহৰ পিছৰ পৰাই দাঁত গজা আৰম্ভ হয়। গতিকে সেইকাৰণে জন্ম অৱস্থা কেইমাহমানৰ পিছৰ পৰা যেতিয়া দাঁত গজা আৰম্ভ হয় তেতিয়াৰ পৰা শিশু দাঁতৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। দ্বিতীয়তে মাতৃগৰাকীয়ে সুষম আহাৰ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় আৰু শিশুৰ দৈহিক, মানসিক আৰু দাঁতৰ বিকাশৰ কাৰণে মাতৃগৰাকীৰ খাদ্যৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে। স্তনপান কৰা মাতৃৰ ক্ষেত্ৰত বিশেষকৈ ঘাইকৈ কেলছিয়াম আৰু ফচফৰাছ থকা খাদ্য ভালকৈ যথেষ্ট পৰিমাণে গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়। শিশু অৱস্থাত বা যদি কেলছিয়াম বা ফচফৰাছৰ ডেফিচিয়েঞ্চি হয় তেতিয়াহ'লে তেওঁলোকৰ দাঁতৰ গঠনত কিছু অসুবিধা আহিব পাৰে। আৰু গৰ্ভাৱস্থাত মাতৃগৰাকীয়ে পৰ্যাপ্ত পৰিমাণে কেলছিয়াম আৰু ফচফৰাছ থকা খাদ্য প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়। গতিকে গৰ্ভাৱস্থাত যদি কেলছিয়াম আৰু ফচফৰাছ অভাৱ দেখা যায় তেতিয়াহ'লে গৰ্ভাৱস্থাৰ পিছত শিশুৰ দাঁতৰ গঠনৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। তৃতীয়তে শিশুৰ দাঁতৰ যত্নৰ ক্ষেত্ৰত ক'বলৈ গ'লে 3-4 বছৰ বয়সলৈকে শিশুৰ দাঁতৰ পৰিচৰ্যা কৰি থকাটো অতিকৈ প্ৰয়োজনীয়। এই নহয় যে তাৰপিছত দাঁতৰ যত্ন ল'ব নালাগে, কিন্তু 3-4 বছৰ বয়সৰ পিছত শিশুৱে নিজে ব্ৰাছ কৰিবৰ কাৰণে নিজে গুৰুত্ব দিয়ে আৰু নিজে চেষ্টা কৰে। গতিকে তাৰ আগলৈকে 3-4 বছৰ বয়সলৈকে পিতৃ-মাতৃয়ে শিশুৱে দাঁত ব্ৰাছ কৰাৰ পিছত পিতৃ-মাতৃয়ে নিজেও তেওঁলোকৰ দাঁতৰ পৰিচৰ্যাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি মই ভাবোঁ। 3-4 বছৰ বয়সলৈকে শিশুৰ দাঁতৰ যতনৰ ক্ষেত্ৰত ৰাতিকৈ ভালকৈ ব্ৰাছ কৰা আৰু সঠিকভাৱে ব্ৰাছ কৰা পদ্ধতি পিতৃ-মাতৃয়ে অভিজ্ঞ দন্ত চিকিৎসকৰ পৰা আহৰণ কৰি বা শিকি লৈ তেওঁলোকক সেই ধৰণে কৰাৰ ক্ষেত্ৰত শিকোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবোঁ। আৰু পৰ্যাপ্ত পৰিমাণে কেলছিয়াম আৰু ফচফৰাছ থকা খাদ্যৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও যিবিলাক বস্তু দ্বাৰা শিশুৰ ডেণ্টেল কেৰিজ বা দাঁতৰ ক্ষয় হ'ব পাৰে বা দাঁতৰ অসুবিধা আহিব পাৰে তেনেধৰণৰ খাদ্যবস্তু শিশুৰ অৱস্থাৰ পৰাই যদি তেওঁলোকক লোৱাৰ ক্ষেত্ৰত কিছু বাৰণ কৰিব পাৰি, সেই ক্ষেত্ৰত চাগে ভৱিষ্যতলৈ তেওঁলোকৰ কিছু সুবিধা হ'ব পাৰে। যিহেতুকে কেডবেৰিজ বা চকলেট এনেকুৱা ধৰণৰ খাদ্যবস্তুবিলাক শিশু অৱস্থাত বেছিকৈ খোৱা দেখা যায় আৰু যাৰ ফলত তেওঁলোকৰ ডেণ্টেল কেৰিজৰ সমস্যা বেছিকৈ হয়। আৰু যিহেতুকে শিশুৰ দাঁতবিলাক ডাঙৰ মানুহৰ নিচিনা বা পাৰ্মানেণ্ট দাঁতৰ নিচিনা ইমান ভালকৈ কেলচিফাইড নহয়, গতিকে সেই অৱস্থাত যদি ডেণ্টেল কেৰিজ বা দাঁতৰ ক্ষয়ৰোগ আৰম্ভ হয়, গোটেই দাঁতটোৱে নষ্ট হৈ যোৱা দেখা যায়। গতিকে সেই ক্ষেত্ৰত মিঠা জাতীয় বা কেডবেৰিজ জাতীয় বস্তুৰ ক্ষেত্ৰত বা ঘাইকৈ ষ্টিকি কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খোৱাৰ পিছত যাতে তেওঁলোকে সঠিকভাৱে ব্ৰাছ কৰে বা মুখখন পৰিষ্কাৰ কৰি ৰাখে তাৰ প্ৰতি পিতৃ-মাতৃয়ে শিশুৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ পিছতো যদি আপোনাৰ কিছুমান বস্তুৰ ওপৰত বা দাঁতৰ পৰিচৰ্যাৰ ওপৰত গুৰুত্ব দিবলগীয়া কথা কেইটামান মই কৈ থওঁ। শিশুৰ প্ৰথম বাৰ্থডেত বা তেওঁলোকৰ জন্মদিনৰ সময়ত শিশুক কাপেৰে দুগ্ধ পান কৰাৰ ক্ষেত্ৰত তেওঁলোকক এনকাৰেজ কৰিব পাৰিলে বেছিকৈ ভাল হয়। যিহেতুকে যদি স্তনপান কৰা ক্ষেত্ৰত কিছুমান ডেণ্টেল কেৰিজ বা পেইণ্ট কেৰিজ এনেকুৱা ধৰণৰ হোৱা দেখা যায়, গতিকে সেই ক্ষেত্ৰত যদি তেওঁলোকক প্ৰথম বাৰ্থডেৰ সময়ত কাপেদি স্তনপান কৰাৰ পৰিৱৰ্তে কাপেদি যদি তেওঁলোকক দুগ্ধপান কৰাৰ ক্ষেত্ৰত আমি এনকাৰেজ কৰিব পাৰোঁ, তেতিয়াহ'লে স্তনপান কৰাৰ ক্ষেত্ৰত কিছু ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকক আমি তাৰ পৰা আঁতৰাই কাপেদি খোৱাৰ ক্ষেত্ৰত বা ফিডিং বটলেদি বা এই ধৰণে কিছু আমি ব্যৱস্থাৰ দ্বাৰা তেওঁলোকক দুগ্ধপান কৰাব পাৰোঁ। যিহেতুকে ৰাতি
দুগ্ধপান কৰাই খোৱা সময়ত যদি দুগ্ধপান কৰাই খোৱাৰ অভ্যাস কৰে, তেতিয়াহ'লে ৰাতি শুই থকা অৱস্থাত দাঁতৰ চাৰিওফাল লাগি থকা দুগ্ধজাতীয় সামগ্ৰীৰ পৰা বা দুগ্ধজাতীয় খাদ্যৰ পৰা তেওঁলোকৰ ডেণ্টেল কেৰিজ হ'ব পাৰে। আৰু এনেকুৱা ধৰণৰ ডেণ্টেল কেৰিজ যদি হয়, দেখা যায় গোটেই দাঁতবিলাকেই নষ্ট হৈ গৈছে, যিটোক আমি ডেণ্টেল কেৰিজ বুলি কওঁ, মানে এটা দাঁতৰ পৰা গোটেইখিনি দাঁততে নষ্ট হৈ যোৱা দেখা যায়। গতিকে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। আৰু ৰাতি শোৱাৰ সময়ত তেওঁলোকক ফিডিং বটল মুখত দি শিশু অৱস্থাত তেওঁলোকক খোৱাৰ অভ্যাস কৰিব নালাগে। এনেকুৱা অভ্যাসে শিশুৰ দাঁতৰ বা তেওঁলোকৰ মূৰ গৰ্ভৰ বিকাশত অসুবিধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। গতিকে আজি মোৰ বিষয়বস্তু এইখিনি, যাতে কিছু আপোনালোকৰ সহায় কৰিব বা শিশুৰ পৰিচৰ্যা লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কিছু সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু পৰৱৰ্তী শিতানত মই বেলেগ এটি বিষয়বস্তুৰ ওপৰত কিছু বক্তব্য মই প্ৰস্তুত কৰি আনি আপোনালোকক জনাব চেষ্টা কৰিম। আজিলৈ এইখিনি মই আপোনালোকলৈ আগবঢ়ালোঁ। নমস্কাৰ। আৰু যদি মোৰ এইখিনি কিছু আপোনালোকৰ সহায় হয়, তেতিয়াহ'লে ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব কমেণ্ট বক্সত, আৰু শ্বেয়াৰ কৰিব, আৰু আমাৰ এনি ভিজন চেনেল ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।